Hello everyone, welcome back to my channel আৰু পুনৰবাৰ মোৰ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আৰু আশা কৰো সকলো ভালেই আছে সো মই এতিয়া গৈ আছো অসমৰ সবাতোকৈ ওখ শিৱ মূৰ্তিটো চাবলৈ যি মুকলি কৰা হৈছে 2023 চনৰ শিৱৰাত্ৰিৰ দিনাখন আৰু এইটো মূৰ্তি আছে নলবাৰী ডিস্ট্ৰিক্টৰ এডোখৰ ঠাই যাৰ নাম খাৰজৰা বুলি কয় ঠাইখিনিৰ নাম তাৰে খাৰজৰা আশ্ৰমৰ পিছপিনে এই মূৰ্তিটো স্থাপিত কৰা হৈছে আৰু আমি এনেকৈ গৈ আছো বৰমাৰ পৰা নলবাৰীলৈ So এয়া মই আহিলো প্ৰথমে আশ্ৰমখনলৈ আৰু গেটখনতে লিখা আছে শ্ৰী শ্ৰী দুধনাথ বিগ্ৰহ বুলি আৰু আহিয়েই আমি দেখিলো এজাক মহিলা যি পানী তুলিব আহিছে বিয়াৰ কাৰণে আৰু চাগে আমিও সিহঁতৰ ভিডিঅ'ত উঠিয়ে গ'লো আৰু ইয়াতে বহুতো মন্দিৰ আছে যেনে শিৱ মন্দিৰ আছে বিষ্ণু মন্দিৰ আছে আৰু হনুমান মন্দিৰো আছে আৰু ইয়াতে আপোনালোকে আহিলে চাকিটো কিনি থাল লৈ সেৱা কৰিব পাৰে আমিও ললো আৰু এতিয়া সেৱা কৰিলো আৰু ইয়াত সেৱা কৰিয়ে আমি মূৰ্তিটো চাম বুলি গ'লো যেটো আশ্ৰমখনৰ কাষৰ ৰাস্তাটোৱেদি যাব লাগে আৰু দেখিছেনে এয়া ইমান ওখ সো ফাইনেলি আমি পাই গ'লো অসমৰ সকলোতকৈ ওখ শিৱ মূৰ্তিটো যাৰ উচ্চতা হৈছে 91 ফিট আৰু প্ৰায় পথাৰৰ মাজমজিয়াতে শিৱ মূৰ্তিটো বনোৱা হৈছে আৰু আপোনালোকে ইয়াত আহি সেৱাও কৰিব পাৰে মানে তাতে ধূপ চাকি লৈ তাতে বন্তি জ্বলাব পাৰে আৰু আজি যে ইমান ৰ'দ দিছে ৰ'দ দিলেও কিন্তু বতাহো আছে বাৰু আৰু ময়ো ধূপ চাকি ল'লোঁ ইয়াতে দোকান এখন আছে তো চব বস্তু ধুনীয়াকৈ পাই যায় ফুল গাখীৰ চবখিনি আৰু এনেকৈ গৈ আছোঁ যিহেতু ওপৰতহে চাকি জ্বলাব লাগে তো ওপৰলৈ গৈ আছোঁ কিবাকৈ চাকি জ্বলাই আহিলোঁ ইমান বতাহ চাকি মানে নাথাকে নুমাই যায় আৰু আজি যিহেতু সোমবাৰ আছিলে ইয়াত মিঠা ভোগো দিলে আকৌ খালোঁ আৰু ঘৰলৈ বুলি গৈ আছোঁ এতিয়া আৰু গৈ আমি এখন হোটেলত সোমালোঁ কিবা এটা খাই যাওঁ বুলি যিহেতু আমি ৰাতিপুৱাৰ পৰা লঘনে আছোঁ আৰু বিশেষ তেনেকুৱা ভাল বস্তু নাপালোঁ তো সেয়ে পৰঠাকে অৰ্ডাৰ কৰিলোঁ আৰু এয়া পৰঠা খালোঁ আৰু ফাইনেলি ঘৰ আহি পাই গ'লোঁ ইমান গৰম ইমান ৰ'দ ভগৱান আৰু সোমবাৰ বুলি আজি মন্দিৰলৈ গৈ খুব ভালেই লাগিল আপোনালোকে তাত গৈছেনে নাই কমেণ্টত নিশ্চয় জনাব আৰু যদি এতিয়ালৈকে ভিডিঅ'টো চাই আছে তাৰ কাৰণে ধন্যবাদ আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ